Hey guys, স্বাগতম টু ৰিকি ব্লগছ। আৰু আজি সকলোৱে জানে আজি 5 ছেপ্টেম্বৰ আৰু আজি শিক্ষক দিৱস। আজি মানে সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল আৰু তাৰ উপলক্ষে মানে শিক্ষক দিৱস পালন কৰা হয়। আৰু আমি যাম এতিয়া মানে যিটো স্কুলত মই ক্লাছ 10 পাছ কৰিছোঁ সিদিনা আপোনালোকক সেইটো ভিডিঅ' দেখাইছোঁৱে, শংকৰদেৱ কৃষ্ণানন্দ শিশু বিদ্যা নিকেতন। তো এতিয়া তাতে যাম আমি আৰু শিক্ষক দিৱসৰ উপলক্ষে মানে তাত আমি কিছুমান বস্তু মানে ছাৰ বাইদেউসকলক মানে দিম আৰু মৰমেৰে। তো এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু মানে গামোচা আৰু মানে কলম আনিছোঁ, তাৰমানে প্ৰতিজন ছাৰ বাইদেউকে দিম আৰু সন্মান জনাব লাগিব না। তো এতিয়া বলক আৰু ভিডিঅ'টো আমি মানে আজিৰ দিনটোত সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল আৰু সেইকাৰণে মানে শিক্ষক দিৱস হিচাপে পালন কৰা হয় 5 ছেপ্টেম্বৰ তাৰিখ। মানে আজি অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে আজি শিক্ষক দিৱস ৰূপে পালন কৰা হয়। মানে এতিয়া বলক গাইজ, এতিয়া ওলালোঁ ৰাস্তাৰ পৰা আৰু এতিয়া যাম স্কুল আৰু অলপ দূৰ আছে। ভিডিঅ'টো চাই থাকক গাইজ, বলক এতিয়া। আৰু বন্ধুসকল আহিল, সকলোৱে আহিলোঁ আৰু বিদ্যালয়ৰ সুন্দৰ এটা পৰিৱেশ গাইজ। এতিয়া ভিতৰলৈ যাম আৰু ভিতৰত কেনেকুৱা কাৰ্যসূচী চলি আছে আপোনালোকক দেখুৱাম। তো বলক এতিয়া, দেৰি নকৰোঁ নে কি গাইজ? গাইজ চাই লওক, স্কুলৰ নাম শংকৰদেৱ কৃষ্ণানন্দ শিশু বিদ্যা নিকেতন। তো এতিয়া বলক। হেমদা কি খবৰ? আমি যে প্ৰাক্তন ছাত্ৰ যে আজি আহিছোঁ নিকেতনখনত, কেনেকুৱা লাগিছে আজি? যথেষ্ট ভাল কথা। আজি দিনত এতিয়া আমাকো গোটেই দিন এইদিনত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীখিনি যিখিনি আমাক আহি সম্বৰ্ধনাত আদি কৰি আমাৰ আচাৰ্য বাইদেউখিনিক যিখিনি মানে উদ্যোগী বা উৎসাহ যোগালে তাৰ কাৰণে আমি বহুত ধন্যবাদ তোমালোকক। আৰু যিসকল ছাত্ৰ ছাত্ৰী আহিছে তাৰ লগতে বাকী আন সকলো আহি লৈ আৰু যথেষ্ট ভাল লাগিল। এটা আচাৰ্য আমি কথা দিলোঁ, আচাৰ্য আমি আগন্তুক আমি আহিয়ে থাকিম এই নিকেতনখনত। নিশ্চয় আমি তোমালোকক যদিও বিদায় ঠিক আমি বিদায় দিয়া নাই, তোমালোকে আমাৰ মাজতে আছা। আচাৰ্য খালি আমি মানে ক্লাছটো তাতে ইয়াত নাই কাৰণে আমি তাতে কৰি আছোঁ। কৰাৰ কাৰণে সুবিধা নাই কাৰণে তোমালোক আমি বাহিৰত বা তোমালোকে বেলেগ কলেজত বিচাৰ প্ৰত্যেকে এতিয়া তোমালোকে বেলেগ বুলি ভবা নাই। তোমালোক আমাৰ মাজত থাক লাগিব, আজিও আছা, কালিও থাকিব, আমাৰ যেতিয়া ভৱিষ্যতেও আচাৰ্য নমস্কাৰ। হা, আজি কেনেকুৱা লাগিছে আমি যে প্ৰাক্তন ছাত্ৰ যে আহিছোঁ নিকেতনখনত? বহুত ভাল লাগিছে। আজি কৰ্মজীৱনৰ এনেকুৱা এটা তোমালোকৰ পৰা উপহাৰ পাই নিজকে ধন্য মানিছোঁ। আৰু অনাগত দিনতো যাতে তোমালোকে এনেকৈ আচাৰ্য বাইদেউক সন্মান জনোৱা, সেইটোৱে কামনা কৰিছোঁ। এনে বাইদেউ আগন্তুক প্ৰাক্তন আহিছিল না কেতিয়াবা? আহিছিল, কিন্তু এনেকুৱা উপহাৰ পোৱা নাছিলোঁ আৰু তোমাৰ উপহাৰ পাই নথৈ আনন্দিত আমি। আৰু সন্মানখিনিও দিয়ে। আৰু বাইদেউ মই কথা দিলোঁ আপোনালোকে যাতে জীৱনৰ পৰা যাতে আমাক কেতিয়াও যাতে পাহৰি নাযোৱা আৰু। নাই নাজানো বাইদেউ আমি তাৰমানে বাইদেউ আমি জাষ্ট ইয়াৰ পৰাহে বিদায় লৈছোঁ, কিন্তু আপোনালোকৰ মনৰ পৰা লোৱা নাই আৰু আপুনি শুনো আমাৰ মনৰ পৰা লোৱা নাই। আৰু খুব ভাল লাগিছে আমাৰ যে সৰু উপহাৰটো যাতে আপোনালোকে যে গ্ৰহণ কৰিছে, সেইখিনিতে আমি বহুত সুখী। আৰু বাইদেউ যদিন আমি গোটেই ষ্টুডেণ্টখিনি আহিলোঁ, আমাৰ ক্লাছমেটটো আমাৰ আৰু বহুত ভাল লাগিল হয়, কিন্তু গোটেইখিনি নাহিল। বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে তোমালোকলৈ একদম মনত পৰিছোঁ। বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি নিচিনা আমি ভৱিষ্যতে কেতিয়াও পোৱা নাই, কোনোদিন এনেকৈ প্ৰাক্তন ছাত্ৰই আহি আমাক এনেকৈ সন্মান জনোৱা নাই। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনাৰে। স্থান সম্পূৰ্ণ হ'ল আৰু এতিয়া মানে অলপ দুআষাৰ মানে ভাষণ দিছে গাইজ। তো এতিয়া দেখুৱাম আপোনালোকক, এতিয়া বলক ভিতৰলৈ। আৰু তাত মানে যিবোৰ হৈছে আপোনালোকতো দেখাইছোঁ, তো তাত অলপ নাচনি আছে। তো এতিয়া বলক ভিতৰলৈ।
গাইজ এতিয়া মানে শিক্ষক দিৱসৰ পৰা আহি পালোঁ, মানে স্কুলৰ পৰা আহি পালোঁ। তো বহুত ভাল লাগিল, মানে বহুত দিনৰ মূৰত আচাৰ্য বাইদেউসকলক মানে লগ পালোঁ। মানে আচাৰ্য এইকাৰণে আপোনালোকে ভাবিব পাৰে যে আচাৰ্য মানে কি, মানে আমি শংকৰদেৱত মানে আচাৰ্য কোৱা খাই ছাৰকে, তো সেইটোৱে মানে। তো গাইজ নেক্সট ভিডিঅ' আপোনালোকৰ মাজত আহি আছে, পৰহি পাই যাব। মানে আই নদীৰ পাৰত অলপ গা ধুব যাম, তো নেক্সট ভিডিঅ' আহি আছে, চাবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো গাইজ এইখিনিতে সামৰণি জনালোঁ। ধন্যবাদ, আৰু আপোনালোকে যাতে মোক ছাপোৰ্ট কৰে, সকলোৱে যাতে কৰে। তো বাই বাই, নেক্সট ভিডিঅ'ত আহি আছোঁ।